हेलो फ्रेंड आज माने कि आपलोके जाने दुर्गा पूजा आহি আছে और दुर्गा पूजा ধৰক এবাৰ আগৰ নিচিনা নহয় কাৰণ এবাৰ মানে কি কৰোনা টাইম আৰু আগতৰ যেনেও ধৰক ডাঙৰ ডাঙৰ মূৰ্তি মানে বহুত কিবা কিবি কৰিছিল ধৰক মিঠাই জেলেপি যি আছিল নহয় নহয় কিন্তু এবাৰ মানে এনেকুৱা নাই যে মানে বহুতে নাই আৰু কাৰণ এবাৰ বহুত 100% 50% নাই আৰু মোৰ লগত দুজন ইউটিউবাৰ আছে লগত চিনাকি কৰাই দিও সে মানে ইউটিউবাৰ দুজন হল দাদা তোমাৰ নামটো কৈ দিবা মোৰ নাম গৌৰৱ দাস আৰু তোমাৰ নাম সৌৰভ দাস আৰু তোমাৰ চেনেলটোৰ নাম আমাৰ চেনেলৰ নাম জিএছ জন আমি মানে দুটা ভাইটি হয় একেলগতে কৰো তো ডেসক্ৰিপচনত দি দিবা লিংক চাই দিবা ঠিক আছে মইতো দিবি সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে মোৰটো দি দিবা সাবস্ক্ৰাইব কৰি দিবা আৰু দাদা মানে যি ভিডিঅ' দিয়ে সব লাইক কমেন্ট সাবস্ক্ৰাইব যিমান কৰে কৰি দিব আৰু যিমান পাৰে শেয়াৰ কৰিব দুজনকে সাপোৰ্ট কৰা এটা আৰু ভাল ভাল কন্টেন্ট আমালোকে দিব ঠিক আছে তলত থাকিব ডেসক্ৰিপচনত আমাৰ চেনেলৰ লিংকটো আৰু মানে কি ধৰ আগৰ নিচিনা মানে এনেকুৱা যে কি আৰু দুৰ্গা পূজা নহয় এবাৰ গম পাইছে আৰু মূৰ্তি কেইটা চাওক না ইমান সৰু সৰু মূৰ্তি বনাই না এইটো মূৰ্তি চাওকচোন বাপু আগতে মানে মূৰ্তি দেখিলে ভয় লাগি যায় আজিকালি ভয়ে নালাগিব চাগে দুৰ্গা পূজাত আৰু আগৰ নিচিনা দুৰ্গা পূজাত এনেও নহয় এবাৰ গম পাইছে কাৰণ এবাৰ কৰোনা মোৰ তাত মাস্কে নাই ৰখাব মই মাস্ক পিন্ধি ল'ব লাগিব গম পালে নহয় এইটো মূৰ্তি চাওক আৰু আগতে মানে কি দুৰ্গা মাই মূৰ্তিবিলাক কি ধৰক মূৰ্তি ওখ ওখ হ'ব না বহুত ওখ বনাই কিবা কিবি বনাই কিন্তু এইবাৰ চাওক না আৰে এনেকুৱা দুৰ্গা মাই আৰু কি আৰু এইবাৰ মানে দুৰ্গা পূজাটো বহুত মানে সস্তাত হ'ল আৰু এইবাৰ ব'লক আৰু কেইটা মূৰ্তি আছে কেইটা দেখাই দিব আমি এতিয়া ক'ত যাম এতিয়া আমি যাইছো কামাখ্যা কলনী আৰু এই বছৰ ইয়াতে কি এৰেঞ্জমেণ্ট হৈছে আপোনালোকক ভিডিঅ'টো চাই দিব ব'লক মানে দাদাও আজি ভিডিঅ' বনাই আছে মই ভিডিঅ' বনাই আছো দুটা আৰু মানে কি দাদাই ধৰক হিন্দীত বনাই আৰু মই আছামিছত বনাওঁ এইটোৱে মজা ব'লক আমি যাওঁ মানে ব'লক আৰু মানে কি আৰু মানে এইবাৰ দুৰ্গা পূজা ক'ত হয় ন মণ্ডপ কেইটা যোনকেইটা ধৰক এইবাৰ মানে মণ্ডপ কেইটা মানে কি আগৰ নিচিনা সজোৱা নাই আৰু এইবাৰ বহুত বাচি গৈছে পইচা ব'লক যাওঁ আৰু আগত মানে য'ত আমি ধৰক এটা মণ্ডপত আহিলোঁ দুৰ্গা পূজা য'ত হয় আৰু এনেহ'লে মানে কি ধৰক এইফালে ৰাস্তাটো দেখা পাইছে আমি এইফালে সোমাই আহিলোঁ এইফালৰ পৰা আমাৰ গোটেই ৰাস্তা পেণ্ডেল হয় কিন্তু এইবাৰ ৰাস্তাটোতো দেখা পালে আৰু মণ্ডপটো দেখাওঁ মণ্ডপটো এইটো চাওক গাড়ী গ্ৰেজ বনাই দিছে ভিতৰত চাওক মণ্ডপত একো এৰিয়া শুনচানে নাই হাই গাইছ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব